হেল্ল' ফ্ৰেণ্ডছ, যদি আপোনালোকে প্ৰিমিয়াৰ বোৰ্ড এনেকুৱা ধৰণৰ টেক্সট এনিমেশ্যন ক্ৰিয়েট কৰিব খোজে তেতিয়াহ'লে কেনেকৈ ক্ৰিয়েট কৰিব তাকে চাওঁ আহকচোন। প্ৰথমতে কি কৰিব, ছিকুৱেঞ্চ এটা ক্ৰিয়েট কৰিব। তাৰপিছত আমি কি কৰিম, ইয়াতে টেক্সট টুল আছে, এই টেক্সট টুলত আমি এটা টেক্সট লিখিম ব্লাড ইফেক্ট, আৰু এই টেক্সটখিনি আমি ধৰি পিনে ইফেক্টছ কণ্ট্ৰলত যাম, যাই পিনে ইয়াতে আমি এৰেঞ্জ কৰি ল'ম, লৈ পিনে এইটো মিডিলত আমি বহাই ল'ম আৰু গোটেইকেইটা আমি ডাঙৰ হাতৰ কৰি ইয়াতে ডাবল ক্লিক কৰি ল'ম আৰু সেই টেক্সটৰ কালাৰটো আমি ইয়াতে ৰেড কৰি ল'ম চিলেক্ট কৰি। তাৰপিছত কি কৰিম, আমি এই যোনটো টাইমলাইনটো এইটো অকণমান বহাই ল'ম, আমি 5 ছেকেণ্ড আছে। তাৰপিছত আমি কি কৰিম, ইফেক্টছত যাম, যাই পিনে ইয়াতে চাৰ্চ কৰিম ফ্ৰেক্টেল নইজ আৰু এই ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম। ড্ৰেগ কৰাৰ পিছত ব্লেক এণ্ড হোৱাইট টাইপ হৈ যাব। কণ্ট্ৰাষ্টৰ ভেলুটো আমি 400 কৰি দিম আৰু ইয়াতে যোনটো আমাৰ ব্লেণ্ডিং মোড সেইটো স্ক্ৰীন কৰি দিম। তাৰপিছত ৰেড কালাৰটো আহিব। তাৰপিছত যোনটো ইয়াতে ইভলিউশ্যন আছে, ফাৰ্ষ্ট ফ্ৰেমত যাম, আমি এটা কি ফ্ৰেম দিম, একদম লাষ্ট ফ্ৰেমত আহিম, আহি পিনে ইয়াক আমি এটা এনিমেশ্যন ইফেক্ট দি দিম। তাৰপিছত এতিয়া চাব পাৰে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইফেক্ট ক্ৰিয়েট হ'ব। যদি আপোনালোকে ইয়াৰ বেকগ্ৰাউণ্ডত হোৱাইট কালাৰ দিব খোজে, কি কৰিব, প্ৰজেক্ট মেনেজাৰ বা ৰাইট ক্লিক কৰিব, নিউ আইটেমত যায়, কালাৰ মেটত চিলেক্ট কৰি অ'কে কৰি দিব। হোৱাইট কালাৰটো চিলেক্ট কৰিব বা নিজৰ ইচ্ছাত যিকোনো কালাৰ চিলেক্ট কৰিব, কৰি পিনে ইয়াতে এনেকৈ দি দিব। আৰু এই টেক্সটটোৰ ওপৰত আমি ইফেক্টছত যায়, এটা ড্ৰপ শ্বেডো ইফেক্ট আমি দি দিম টেক্সট লেয়াৰটো। তাৰপিছত আপোনালোকৰ অপেচিটিটো ইয়াতে বঢ়াই দিম আৰু আপোনালোকৰ এনেকুৱা এটা ইফেক্ট এটা ক্ৰিয়েট হৈ যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়ে, থেংক ইউ।